নমস্কাৰ সপোনৰ আকাশৰ মজিয়ালৈ মই ভাস্কৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ সৈতে ইতিমধ্যে গম পাইছে থাম্বনেইলটো দেখি কোন উপস্থিত হৈ আছে এখন জনপ্ৰিয় ধাৰাবাহিক কাচিয়লি ৰোড কাচিয়লি ৰোডৰ নিহাৰিকা চৰিত্ৰটোৰ কাৰণে বহুতে ৰিকুৱেষ্ট কৰিছে মোক পাৰ্চনেলি কমেণ্ট কৰিছে মেছেজো কৰি আছে তো আজি লৈ আহিছোঁ নিহাৰিকাক স্বাগতম জনাইছোঁ নিহাৰিকা মিঠু কাশ্যপ আৰু বহুতে সুধি আছিলে নিহাৰিকাৰ ৰিয়েল নামটো কি বহুতে নাজানে তো সুধিছে নিহাৰিকাৰ ৰিয়েল নামটো জানিব বিচাৰি আছিলে তো মিঠু কাশ্যপ প্ৰথম জন্ম ক'ত হৈছিল মোৰ নলবাৰী বৰমাত জন্ম হৈছে বৰমাৰ ভিতৰুৱা গাঁও এখনত তাৰ পৰাই মই পঢ়া শুনা শিক্ষা দীক্ষা ক'ৰ পৰা কেনেকৈ মই প্ৰথম স্কুলিং কৰিছোঁ গোহাঁই কমল হাইস্কুল য'ত মোৰ দেউতা হেডমাষ্টাৰ তাতে মই স্কুলিং কৰিছোঁ আৰু কলেজ মই MNC বালিকা মহাবিদ্যালয় নলবাৰী জন্মদিন বুলি ক'লে মই 9 ছেপ্টেম্বৰ অভিনয়ৰ লগত যিহেতু জড়িত হৈ আছে ক'ৰ পৰা কেনেকৈ আৰম্ভণিটো ক'ৰ পৰা হৈছিল কেনেকৈ হৈছিল অভিনয় তেনেকৈ প্ৰথমতে সৰুৰ পৰাই মই নাজানো কেনেকৈ মোৰ মূৰত আহিলে সৰুৰ পৰাই মই এক্টিং কৰিব খুব মন আছিলে তাৰপিছত মই যেতিয়া টিভিত মানে এক্টিং চাওঁ তেতিয়া মই সৰুৰ পৰাই মানে গ্লাছ চাই গ্লাছত সেই এক্টিংখিনি কৰোঁ মানে টিভিত যিখিনি দেখোঁ সেইখিনি দেউতাই মনে মনে চাই মোক হাঁহি থাকে মানে তাৰপিছত তেনেকৈ মই এবাৰ মোক মামাই কিবা এটা কথাত সুধিছিলে এইবোৰ যে তই এক্টিং কৰি থাক তোৰ কি খুব এক্ট্ৰেছ হ'বলৈ মন নেকি সেই কথাটোৱে মানে মোক আৰু বেছি মানে হেৰি কৰি দিলে যে এক্টিঙৰ প্ৰতি আগ্ৰহ কৰি দিলে তাৰপিছত মোক স্কুলত এবাৰ আমাৰ কিবা সংস্কৃতৰ ষ্টৰী এটা আছিল মোৰ সংস্কৃত আছিলে তাত মানে এটা মম জীৱনস্য উদ্দেশ্যম বুলি এটা ষ্টৰী আছিলে তাত মানে ছাৰে আহি সুধিছে আৰু যে সকলোকে সুধিছে কাৰ কি হ'বলৈ মন তো মোক হেডমাষ্টাৰৰ জীয়েক হিচাপে চাগে ছাৰহঁতৰ অকণমান আশা আছিলে মোৰ ওপৰত তো মোক সুধিছে তেতিয়া মই যেতিয়া ক'লোঁ ছাৰক যে মই অভিনেত্ৰী হ'ম তেতিয়া ছাৰে খং উঠি গৈছিলে মোৰ ওপৰত কৈ দেউতাৰ আগত কৈছিলে তাৰপিছত দেউতাই তেতিয়া কৈছে আৰু মানে যদি যাৰ ল'ৰা ছোৱালী যি মনৰ ইচ্ছা সেইটোৱে যাতে আগবাঢ়ি যায় এইটো আমি বাধা কৰিব নালাগে তো মোৰ ঘৰখনৰ পৰাতো বহুত ছাপোৰ্ট পাইছোঁ প্ৰথম কাম মানে মই প্ৰথম বিহু নাচিছিলোঁ প্ৰথম নাচিছিলোঁ মই সুদৰ্শন বিহু হুঁচৰি দল বুলি পাঠশালা তাত নাচিছোঁ তাৰপিছত মই বৰমাৰ আৰু এটা গ্ৰুপ আছিলে কীৰ্তাঞ্জলি বুলি য'ত মোৰ ঘৰৰ মানুহে বেছি আছিল মামা মাহী এনেকৈ আছিলে আৰু তেনেকৈ সুদৰ্শনত নাচি থাকি কীৰ্তাঞ্জলিতো নাচিলোঁ তেনেকৈ তাৰ পৰা মোৰ যিগৰাকী মাহী আছিলে মোৰ মাহী এগৰাকী আছিলে সবিতা নাথ বুলি তাৰ মোক এখন মানে হেৰি কিবা ড্ৰামা এখনৰ হেৰি কথা ওলালে তেতিয়া মোৰ কথা ক'লে টিহুৰ গ্ৰুপ এটা মানে তাত মই নামটো ল'বই লাগিব ধন ডেকা বুলি মানে তেখেতৰ নাম জোন ডেকা আমি ধনদা বুলি মাতোঁ জোনদাই মোক একদম তালৈকে মানে নাটক কৰিবলৈ লৈ গ'ল আৰু তাত নাটক কৰি মই মানে তেতিয়া এখন নাটক কৰিছিলোঁ য'ত মানে হাতী ঘোঁৰা অৰিজিনেল মানে ইউজ কৰা হৈছিল তো তেনেকৈ মই নাটক কৰিলোঁ সেই নাটকৰ পৰা মোক লাহে লাহে এইবোৰ চিৰিয়েলত মানে অডিশ্যন দিলোঁ অডিশ্যন মানে তেনেকৈ বিশেষকৈ মই আহি অডিশ্যন দিয়া নাছিলোঁ আগতে খুব ফটো পঠিয়াইছিলে মানে এড্ৰেছ এটা দিয়ে চিৰিয়েলখন কৰি এতিয়া ফটো পঠিয়াব লাগে তাত মই ফটো পঠিয়াইছিলোঁ তাৰপিছত বহুতবাৰ ফটো পঠিয়াইছোঁ তেনেকৈ হোৱা নাই এবাৰতো আশা এৰি দিলোঁ আৰু এবাৰ লাষ্ট আৰু পঠিয়ালোঁ কিন্তু সেইবাৰ মোলৈ ফোন এটা আহিল তেজপুৰৰ এটা হেৰিৰ পৰা ডাইৰেক্টৰ প্ৰডিউচাৰ তেখেত মুকুট পটংগীয়া বুলি তেখেতৰ পৰা মোক কল কৰিলে কল কৰাৰ পিছত তেখেতে গুৱাহাটীত শ্বুটিং কৰি আছিল মোৰ মাৰ লগত আহি তেনেকৈ আৰম্ভ কৰিলোঁ প্ৰথম এখন দূৰদৰ্শনৰ চিৰিয়েল আছিলে সেইখন আছিলে সপোনৰ ঘৰ সেইটোৱে ধৰক কেমেৰা সন্মুখৰ প্ৰথম কাম আৰু তাৰপিছত লাহে লাহে এনেকৈ চিৰিয়েলৰ কাম কৰিছোঁ চিৰিয়েলৰ কাম মানে তেতিয়া মই এখন দুখন এনেকৈ কমিশ্যন কাম কৰিলোঁ চিৰিয়েল কাম কৰিলোঁ কৰাৰ পিছত লাহেকৈ মানে মোক থিয়েটাৰৰ পৰা প্ৰপ'জেল আহিল তাৰপিছত তেনেকৈ থিয়েটাৰ গ'লোঁ আপুনি ধৰক হেৰিয়াৰ চিৰিয়েল কৰি থকাৰ পিছতে আপুনি ডাইৰেক্ট ভাইমামানলৈ গৈছিল চিৰিয়েল মানে তেতিয়া মোক ইমান মানুহেও চিনি নাপায় দূৰদৰ্শনৰ কাম বহুত মানুহে ইমান নাচাইছিলোঁ মই ফাৰ্ষ্ট মানে থিয়েটাৰতে চিনাকি হোৱা বুলি ক'ব লাগিব যদিও চিৰিয়েল কৰিছিলোঁ থিয়েটাৰতে বেছি জানিছে মই প্ৰথম ভাগ্যদেৱীত গ'লোঁ তাৰপিছত ভাগ্যদেৱীত তেনেকৈ অভিজিত দাই মোক আকৌ মানে তাত দেখিলে হেঙুলৰ বাবলু দাই পচন্দ মানে নাটক চাই মানে ভাবিলে যে হেঙুলত ৰাখিব পাৰি তাৰপিছত
এবছৰ হেঙুলত থাকিলোঁ, তাৰপিছত ৰাজশ্ৰীত থাকিলোঁ এবছৰ, আচ্ছা কেইবছৰ কেইবছৰ হ'ল টোটেল ৰাজশ্ৰী আৰু শংকৰদেৱত থাকিলোঁ 5 বছৰ। আৰু যোৱা বছৰটো যিহেতু নাছিলে চুক্তিবদ্ধ আছিল নেকি? মই কৰা নাছিলোঁ এই বছৰ, কাৰণ তাৰে আগতে অকণমান ৰাজশ্ৰীৰ খেলি মেলি হৈ গৈছিলে, মনটো অকণমান ভাগি গৈছিলে। তাৰপিছত এনেকৈ চিৰিয়েল কৰি আছিলোঁ। আৰু যিহেতু কৰোণা চলি আছে তো তাৰ মাজতে এই বছৰ এতিয়াও নিশ্চয়তা নাই চাগে থিয়েটাৰ হ'বনে নহ'ব। এতিয়া তথাপিও আশা এটা আছে, আশা কৰি আছে। আপোনাৰ ক'ৰবাত তেনেকুৱা চুক্তিবদ্ধ মই তেনেকৈ কথা পাতিছিলোঁ কাৰোবাৰ লগত, কিন্তু মই এইবাৰ নাযাওঁ বুলিয়ে ভাবিছিলোঁ। মানে অকণমান ভয়ো লাগে তেনেকৈ, আৰু এনেও মানে কিবা কিবি মিলাও নাছিলে, যিটো বস্তু আমি কথা পাতোঁ আৰু। ভ্ৰাম্যমানৰ যিহেতু 5 বছৰ আপুনি ভ্ৰাম্যমানত অভিনয় কৰিছে, তাৰ অভিজ্ঞতা কেনেকুৱা? মোৰতো থাকি খুব ভাল লাগিল ভ্ৰাম্যমানত। মানে বিশেষকৈ যেনেকৈ গাঁওবোৰত যাওঁ, গাঁৱৰ মানুহবোৰৰ মৰমবোৰ দেখিলে মানে খুব ভাল লাগে। মানে আমাক 3 দিনৰ কাৰণে যে যাওঁ এনেকুৱা নালাগে যে 3দিনীয়া আলহী, মানে ইমান ঘৰৰ মানুহৰ নিচিনা, বহুতো আলহীও নিচিনা হৈ গৈছে। তেনেকৈ ধেমাজিত এঘৰ মানুহ আণ্টি এগৰাকী মোক মানে জীয়েক পাতি লৈছে মানে। তো আৰু ধৰক থিয়েটাৰত থাকিলে বহুত মই শুনিছোঁ বহুতো আৰ্টিষ্টবিলাকে কয় ধৰক বিভিন্ন ধৰণৰ অভিজ্ঞতা হয়। ক'ৰবাত কেতিয়াবা গাঁৱৰ হেৰিয়াত বা ষ্টেজৰ বেক চাইডতে হওক বা এনেকুৱা ধৰণৰ তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি মনত থকা তেনেকুৱা অভিজ্ঞতা? তেনেকুৱা অভিজ্ঞতা বুলি ক'বলৈ গ'লেতো প্ৰথম মই যেতিয়া বাছত গৈছিলোঁ, গাড়ী নিয়া নাছিলোঁ, যেতিয়া থিয়েটাৰত প্ৰথম মই গাড়ী নিয়া নাছিলোঁ, তেতিয়া মানে আমি মানুহ ঘৰ অকণমান দূৰত অহা যোৱা কৰিব দিলে মানে কেনেকুৱা হয়, খুব ভয়কৈ অহা যোৱা কৰোঁ। মোৰ লগত বা এগৰাকী আছিলে, মুন শইকীয়া বুলি, সেই বাৰ লগত মই মানে বাৰ লগত থাকিছিলোঁ প্ৰথম বছৰ। তাৰপিছত বাৰ লগত যেতিয়া মই অহা যোৱা কৰোঁ, এবাৰ আমাৰ পিছফালৰ পৰা মানুহ মানে অকণমান দূৰত থাকিব দিছে আৰু ধৰা 1 কিলোমিটাৰমান দূৰ হ'ব, আৰু পিছফালৰ পৰা কোনোবা এজন মানুহে আহি আমাক মানে এনেকুৱাকৈ থপৰিয়াই থৈ গৈছে, পিছফালৰ পৰা এনেকৈ থপৰিয়ালে। তাৰপিছত আমিতো ভয় খাই গ'লোঁ, ভয় খাই মানে আমি দুইজনেই খেদিছোঁ মানুহজনক, খেদি তাৰপিছত অলপ দূৰ গৈ মানে মানুহজনক খেদি ঢুকি নাপালোঁ যে আমাৰ হাতত টিফিন থাকে ন, টিফিনটো মাৰি পঠিয়ালোঁ। তাৰপিছত মানুহজনৰ চাইকেলৰ বেক চাইডে লাগিলে, কিন্তু মানুহজনে ঘূৰি নাচালে আৰু আমাৰ ফালে। তেনেকুৱা আৰু হৈছে। গোগামুখত হৈছিলে, গোগামুখত নাটক চাই মানুহ এজনে, খুব মানে হেৰি মানুহ নহয় বেয়া নহয়, মানে দুখীয়া মানুহ আৰু তেখেতে নাটক চাই কি ভাল পালে মই নাজানো, বেক চাইডে আহি তেখেতে মোক ইমানে মানে হেৰি কৰিছে, মোক ভাল পাইছে, প্ৰশংসা কৰিছে, আৰু জোৰ জবস্তি 500 টকা এটা মোৰ হাতত দি থৈ গৈছে। মানে মই বহুত ক'লোঁ মানে মোক নালাগে, পইচা কিয় দিছে, আপোনালোকে ভাল পাইছে, সেইখিনি আমাৰ কাৰণে আশীৰ্বাদ। তেতিয়া তেখেতে কৈছে মোৰ মনৰ পৰা কিবা এটা বস্তু দিছোঁ, সেইটো যদি আপুনি গ্ৰহণ নকৰে মই খুব বেয়া পাম। সেই কিছুমান সৰু সৰু বস্তু মানে মনত থাকি যায় আৰু ভাল লাগি যায়। যিহেতু ভ্ৰাম্যমানৰ 5 বছৰত আটাইতকৈ ভাল লগা চৰিত্ৰ কোনটো আছিলে? আটাইতকৈ ভাল লগা এখন নাটক কৰিছিলোঁ, মা আমি ওলালোঁ বুলি। মা আমি ওলালোঁ যিটো এইটো হেঙুলত আছিলে, হেঙুলৰ মা আমি ওলালোঁ যিটো কেৰেক্টাৰ সৰু ছোৱালীজনীৰ এটা ৰিয়েল ষ্টৰীৰ ওপৰত হৈছিলে। তাত মানে সৰু ছোৱালীজনীৰ কেৰেক্টাৰটো মই কৰিছিলোঁ। আংগুৰ বা আছিল, ৰিম্পী বা আছিল। আংগুৰ বা ডাঙৰ বায়েক হৈছিলে, ৰিম্পী বা মাজু, আৰু মই সৰু। সেই কেৰেক্টাৰটো অকণমান মানে চটপটীয়া টাইপ কেৰেক্টাৰ আছিল, আৰু এইটো ভাল লাগিছিলে কৰি। এতিয়া আকৌ আহিছোঁ, যিহেতু এতিয়া ধাৰাবাহিক কাচিয়লি ৰোডত কাম কৰি আছে, কাচিয়লি ৰোডখনৰ অভিজ্ঞতা, আৰু মই যিমানখিনি গম পাইছোঁ যিহেতু ধাৰাবাহিকখন যথেষ্ট জনপ্ৰিয় হৈছে আৰু চৰিত্ৰটো আঁকোৱালি লৈছে, এটা পজিটিভ কেৰেক্টাৰ, তো কেনেকুৱা অভিজ্ঞতা কেনেকুৱা? খুব ভাল লাগিছে। আমি কাচিয়লি ৰোডখন প্ৰথম আৰম্ভ কৰোঁতে ভবা নাছিলোঁ মানে ইমানখিনি যে আমি সঁহাৰি পাম, মানে আশা এটা বিশ্বাস এটা আছিলে, তথাপিও মানে এটা ভয় থাকে ন মনত যে ইমানখিনি, কিন্তু আজিলৈকে আমাৰ যিখিনি মানে আমি যিটো আমাৰ TRP পজিশ্যন, সেইটো আমি একেটা ছেকেণ্ড মানে যিটো আমাৰ এইটো কি কয়, আমি মেগা মানে এখন সামাজিক চিৰিয়েল হিচাপত সেইখন মই ফাৰ্ষ্ট পজিশ্যনত আছোঁ, কিন্তু বেহাৰবাৰী সেইটো বেলেগ, তেখেতসকলে 1 নম্বৰত আছে, আৰু আমি মানে সেইটো হিচাপত চাব গ'লে আমি ফাৰ্ষ্ট পজিশ্যন মেইনটেইন কৰি আছোঁ। তো সেইটো খুব ভাল লাগিছে, আৰু মানুহে ইমান আঁকোৱালি লৈছে। আৰু যেতিয়া ইউটিউব খোলো, আমাৰ ৰেঙনিৰ পৰা যেতিয়া আপলোড দিয়ে, তাত নিহাৰিকাবোৰ বহুত কমেণ্ট আহে, সেইটোও ভাল লাগে পঢ়ি। বহুতে মই ধৰক আপোনাৰ অনন্যা আৰু অনন্যাৰ বৌয়েক গীতালি বা আৰু নন্দিনী, দুইজনীয়ে ইণ্টাৰভিউ কৰিছিলোঁ, তো তাতো বহুতে কমেণ্ট কৰি আছে নিহাৰিকা ইণ্টাৰভিউ লাগে বুলি। তো সেইকাৰণে সেইটো ভাল লাগে, আৰু মন সেনেকুৱা হেৰিবোৰ পালে পঢ়িও ভাল লাগে নিজৰে। মোতকৈ বেছি মোৰ ঘৰৰ মানুহ, মোৰ শাহুৰ মিষ্টাৰ, এখেতসকলে পঢ়িয়ে লগে লগে ফোন কৰে, তোমাৰ এনেকৈ আহিছে, এনেকুৱা কমেণ্ট আহিছে, এইটো ভাল লাগে আৰু।
ইয়াৰ পিছত আৰু তেনেকুৱা কিবা ধাৰাবাহিক মানে এইখনৰো আৰু মই এটা ক'বলৈ আমি যিঘৰ মানুহৰ তাতে কৰি আছোঁ খুব ভাল মানুহৰ এতিয়া মানে আমাৰ এনেকুৱা হৈছে আমি মানে এদিন নগ'লে তেখেতসকলৰো বেয়া লাগে আমাৰো বেয়া লাগে আৰু খগেন দায়ো খুব ধুনীয়াকৈ পৰিচালনা কৰিছে আৰু আমাৰ যিটো টীম আছে আমি যেতিয়া তাত শ্বুটিং কৰি থকা আমাৰ যিখিনি মানুহ একেলগে কৰি আছোঁ আমাৰ হেৰিটো খুব ভাল মানে ইউনিটটো খুব ভাল আমাৰ মানে খানা চানা খুব হৈ থাকে আৰু কথা বতৰা মিলা মিছাবোৰ খুব মনৰ খুব মিল আৰু অৰ্চনা বাৰ লগত মই যিহেতু অৰ্চনা বা যদিও মই বা মাতো বা ডাঙৰ হয় কিন্তু এনেকুৱা নালাগে যে অৰ্চনা বা কোনোবা ডাঙৰ মোতকৈ একে বয়সৰ নিচিনা লাগে বন্ধুৰ নিচিনা খুব আমি কথা শ্বেয়াৰ কৰোঁ আৰু নন্দিনীও ভাল চব গোটেইখিনিয়ে ভাল চবৰে লগত আমাৰ খুব তাৰো যদি ধাৰাবাহিকখনৰ শ্বুটিঙৰ সময়ত কিবা তেনেকুৱা ঘটনা আছে নেকি তেনেকুৱা বিভিন্ন হৈ থাকে সৰু সুৰা হেৰিবিলাক তাৰ মাজত কিবা যদি মনত থকা তেনেকুৱাতো হেৰি তেনেকৈ নাই হোৱা বৰ্তমানলৈকে কাৰণ আমি যাওঁ এনেকুৱাকৈ হৈ যায় সময় নাথাকে মানে তাতে ৰাতিপুৱা যাওঁ আকৌ আহোঁ তাৰপিছত গৈ পোৱাৰ লগে লগে মানুহ ঘৰে এনেকুৱা আমাৰ কাৰণে কেতিয়াবা জিলাপি বনাই খুৱায় কেতিয়াবা কিবা বনাই খুৱায় এনেকুৱা আৰু মানে তেনেকৈ আমি গোটেই মিলা মিছাৰ মাজত হাঁহি ফূৰ্তিৰ মাজত চলি যায় আৰু এতিয়া আকৌ ভ্ৰাম্যমানত যোৱা তেনেকুৱা কিবা পৰিকল্পনা যদি একেবাৰে এৰি দিয়া নাই যদি তেনেকৈ মিলে কথা বতৰাবোৰ মিলে তেতিয়া চাগে যাম আৰু ঠিক আছে কথা পাতিম এইটো ভিডিঅ'ৰ পৰা বিদায় ল'ম আন এটা ভিডিঅ'ত আকৌ কথা পাতিম এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ নমস্কাৰ